নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? স্বাগতম জনাইছোঁ মই উন্নত হল। আপোনালোকে চাই আছে আজি মিষ্টাৰ অংকুশ ব্লগ। চ' আজি আমি আহিছোঁ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰত। চ' চাই ল'ব পাৰে ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰত আহিছোঁ আজি আমি তিনিজনে আহিছোঁ। যিহেতু আমি তিনিজনে গুৱাহাটীলৈ আহিছোঁ, তিনিজনে ঘূৰি আছোঁ। আমি আহিছোঁ আজি ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰত। বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাই লওক ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ কেনেকুৱা। ভিতৰত চাই ল'ব পাৰে দুজন আছে ইয়াতে। আৰু আমি আছোঁ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ ডাইৰেক্ট ভিতৰত ডাঙৰ ঘৰটোৰ ভিতৰত আছোঁ। পূৰা বাহিৰত যিমান ধুনীয়া, বাহিৰৰ পৰা ভিতৰতো গাইছে সিমানে ধুনীয়া। চ' আপোনালোকে চাই ল'ব পাৰে আমি ভিতৰত আছোঁ। আৰু ইয়াতে যিবিলাক আছে, ইয়াতে আছে ভূপেন হাজৰিকাৰ অতীত ধৰ্য্য কিছুমান স্মৃতি। আৰু ইয়াতে বহুত ধৰণৰ বস্তু আছে, ফটো আছে, এইবিলাক ফটো ইয়াতে ডাঙৰ ডাঙৰ ফটো আছে। ইয়াতে আৰু এইবিলাক ইয়াতে বহাৰ কাৰণে কিবা এটা আছে আৰু এইবিলাক চাই ল'ব পাৰে। ত' গাইছ এতিয়া চাই লওক আচল নজৰাটো। আমি আছোঁ ওপৰত গাইছ, এইবিলাক ইয়াতে পানী পৰি আছে এনেকৈ। আৰু এইবিলাক এই অসৰপিনে চাই ল'ব পাৰে এনেকুৱা। আৰু আমাৰ টেবুলটো বহি আছে, আমি আছোঁ ইয়াতে। আৰু কিবা কৈছোঁ আৰু ইয়াতে আছে এনেগিলা। কি এটা সুন্দৰ জেগা গাই চাই ল'ব পাৰে। পাক্কাখন এইখন পাক্কাখন বহুত গৰম হৈছে। সেইফালে গাইছ বেৰাই আছোঁ ওপৰ পিনে, একপাক এদিনকৈ ঘূৰি আছোঁ গাইছ। ফাৰ্ষ্ট টাইম আহিছোঁ আজি, বহুত ধুনীয়া লাগিছে গাইছ আহি পিনে। কি গৰম গাইছ, গৰম বহুত আছে। আৰু ইয়াতে এইবিলাক ধৰ্য্য পানী চকি লওঁ অলপ গাইছে, পানী বেছি তাৰ চকি লওঁ। ইয়াত গৰম গাইছ, বহুত গৰম। ইয়াতে জালুকবাৰীৰ পৰা গাইছ বাহিৰৰ পৰা দেখি আছিলোঁ ইমান দিনে, ভিতৰত দেখা ভিতৰতো চালোঁ, বাহিৰত গাইছ বহুত ধুনীয়া লাগিছে। এইবিলাক চাই ল'ব পাৰে ৰাস্তাবোৰ এইবোৰ। আৰু ইয়াত আমি একদম অসত আছোঁ গাইছ, অসত ওপৰত যিটো হেৰি আছে তাতে আছোঁ আমি। আৰু ওপৰত যাব নোৱাৰি চাগে, আমি ওপৰত আছোঁ ইমান ওপৰত। আৰু ইয়াত বনবোৰ গাইছ বহুত ধুনীয়া লাগিছে, এই বনবোৰ চাই ল'ব পাৰে। এই 1 বাজিল যিহেতু এইটো বন্ধ হ'ব এতিয়া, মানে মানুহৰ ভাত চাত খাব চাগে, এতিয়া বন্ধ হ'ব কাৰণে আমি এতিয়া ইয়াৰ পৰা ওলাওঁ। যিখিনি দেখিব লগা আছিল, যিখিনি চাব লগা আছিল গাইছ চালোৱে। তলাখান বহুত গৰম গাইছ, নৰু থাকিব ইয়াতে দাউৰাই ভাল। চেনি বলে গেছে গাইছ। তাকে শুনি জেনে হিরে উখল মাখল নাতে আমার কিছু খায় কিমান ধুনীয়া এখন নাৰ্চাৰী ইয়াতে আছে। ভৰিত তলা ফাটি যোৱাখন লাগছে গৰমতে, পুৰা একা পাকাখিনি গৰম হৈ আছিল। বহুত ধুনীয়া জেগা গাইছ, বহুত ধুনীয়াকৈ সজাই পিনে ৰাখিছে। আৰু ইয়াতে চাগে সমাধি কৰা হৈছিল গাইছ। এই মাত্ৰ অলপ শুনিছিলোঁ, মাত্ৰ অলপ লাগি হ'ল। কাৰণ 1 বজাত যিহেতু এইটো অফ কৰি মানে বন্ধ কৰি দিয়ে। আৰু 1 বজাৰ পৰা আমি ওলাব লাগিব। 2টা বজাত খুলিব, এতিয়া 2টা বজাত ঘৰত গুচি যাম গাইছ। চ' এতিয়া বাই বাই মানে বাই বাই দিব হোৱা নাই। আমি ইয়াতে অলপমান চালোঁ, যিখিনি চাব লাগিছিল চালোঁ, যিখিনি দেখাব লাগে দেখালোঁ গাইছ। ভিডিঅ'টো ভাল লাগিলে লাইক চাইক কৰি দিব। আৰু